বছৰ বছৰ ধৰি পৰিচিত হৈ থকা বাওঁপন্থী চিন্তাধাৰা সলনি এতিয়া আমাৰ পাঠ্যক্ৰমত প্ৰতিফলিত হ'ব ভাৰতৰ ইতিহাস, সঁচা অধ্যায় আৰু দীপ্তিমান সংস্কৃতিৰ পৰিচয়। আহোম ৰাজবংশৰ গৌৰৱময় ইতিহাস এতিয়া আমাৰ পাঠ্যপুথিত। দীৰ্ঘদিন ধৰি ভাৰতৰ বিদ্যালয়ৰ পাঠ্যপুথিসমূহ বাওঁপন্থী মতাদৰ্শনেৰে গঢ়োৱা হৈছে। ইয়াৰ ফলত আমাৰ ভাৰতৰ গৌৰৱময় ইতিহাসক গৌণ কৰা হৈছিল আৰু মোগলৰ দৰে আক্ৰমণকাৰীসকলক মহাপুৰুষ ৰূপে এক পৰিচয় দিয়া হৈছিল। কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত 2020 চনত ৰাষ্ট্ৰীয় শিক্ষানীতি বলবৎ হোৱাৰ ফলত এই একপক্ষীয় বৰ্ণনাক দ্ৰুত আৰু দৃঢ়ভাৱে পৰিৱৰ্তন কৰা হৈছে। NCERTৰ পাঠ্যপুথি ছ'চিয়েল ছায়েন্সত এই ঐতিহাসিক সিদ্ধান্তত ৰূপান্তৰিত কৰা হয়। এতিয়া নহয় কোনো অপৰাধৰ হোৱাইট ৱাছ, নহয় কোনো সভ্যতাৰ বিকৃতি আৰু নহয় আমাৰ মহানায়কসকলৰ উপেক্ষা। NCERTয়ে আহোম ৰাজবংশৰ গৌৰৱময় ইতিহাসক পোনপ্ৰথমবাৰৰ বাবে পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিছে। ইয়াৰ দ্বাৰা উত্তৰ পূৰ্বাঞ্চলৰ এই গৌৰৱময় ইতিহাসক তেওঁলোকে এক স্বীকৃতি প্ৰদান কৰিছে। এতিয়া বীৰ লাচিত বৰফুকনৰ দৰে নায়ক তথা এই অঞ্চলটোৰ গৌৰৱময় ইতিহাসৰ আলোচনাই ৰাষ্ট্ৰীয় প্ৰক্ষেপৰ কেন্দ্ৰবিন্দু হৈ পৰিব। উত্তৰ পূৰ্বাঞ্চলৰ সাংস্কৃতিক, ৰাজনীতিক আৰু ৰাষ্ট্ৰীয় কৌশলগত মূল্য এতিয়া সৰ্বভাৰতীয় পৰ্যায়ত বাঢ়ি যাব। ইয়াৰ জৰিয়তে সৰ্বভাৰতীয় ব্যক্তিসকলেও এই অঞ্চলটোৰ এক ইতিহাস জানিব পাৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত ভাৰতীয় মূল্যবোধ, ঐতিহাসিক সত্যতা আৰু সাংস্কৃতিক গৰ্বৰে ভৰপূৰ এক পাঠ্যক্ৰম তৈয়াৰ কৰা হৈছে, যি বহু বছৰ ধৰি চলি অহা বাওঁপন্থী বৌদ্ধিক উপনিষদবাদৰ বিৰুদ্ধে এক সাহসী পদক্ষেপ হিচাপে চিনাক্ত হ'ব। ই কেৱল পাঠ্যপুথিৰ সাধাৰণ পৰিৱৰ্তন নহয়, ই সভ্যতাৰ পুনৰ্স্থাপন, ইতিহাস শুদ্ধিকৰণ আৰু বাওঁপন্থী প্ৰেক্ষাপট তথা কংগ্ৰেছী চৰকাৰসমূহৰ চিন্তাৰ বলৰ পৰা ভাৰতীয় শিক্ষাক মুক্ত কৰা এক দীঘলীয়া আৰু প্ৰয়োজনীয় পদক্ষেপ। আৰু ই মাথো আৰম্ভণিহে।